আপোনালোকক মেডিবাৰ্টাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মেডিবাৰ্টাৰ পৰা অকণমান বাহিৰত আহিছোঁ। আজি ইণ্টাৰনেশ্যনেল যোগ দিৱস আৰু যোগ দিৱস উপলক্ষে আপোনালোকলৈ যোগ দিৱসৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। যোগ কি? যোগ কেতিয়াৰ পৰা প্ৰচলিত হৈছিলে? আমি একজেক্ট যোগ বুলি ক'লে আমি একজেক্ট এতিয়া তাৰ তাৰিখ বা চন আমি ক'ব নোৱাৰোঁ। সেই আমাৰ ভাৰতবৰ্ষৰ যেতিয়া ঋষিমুনিসকল যেতিয়া তেওঁলোকে এনেকুৱা যোগ অভ্যাস কৰিছিলে আমাৰ স্বাস্থ্যটো ঠিকে ৰখাৰ কাৰণে, শাৰীৰিক চৰ্চা কৰিছিলে, তেতিয়াৰ পৰা হয়তো এই যোগ অভ্যাসবিলাক আৰম্ভ হৈছিলে। আৰু শ্ৰীমন্ত শংকৰদেৱৰ দিনত শ্ৰীমন্ত শংকৰদেৱে আমাৰ এই যোগ অভ্যাস, এই যোগ যিটো আমাৰ শৰীৰ চৰ্চা, এই শৰীৰ চৰ্চাৰ এই অভ্যাসটো তেওঁ নৃত্য প্ৰচলন কৰিছিল। এই নৃত্যৰ জৰিয়তে এইবিলাক আগবঢ়াই লৈ গৈছিল আমাক স্বাস্থ্যৱান কৰি ৰখাৰ কাৰণে। তেওঁ আমাৰ এই অসমীয়া জাতিক, অসমীয়া সমাজখনক তেওঁ এই যোগটোক এটা বেলেগ ধৰণে আমাৰ মাজত দি থৈ গৈছে। যোগটো কিমান প্ৰয়োজনীয়? যোগ আমি শাৰীৰিক ব্যায়াম এইবিলাক কৰিলে আমাৰ কি হয়, ব্লাড চাৰ্কুলেশ্যন হয়, বডিটোৰ বিভিন্ন অংগ প্ৰত্যংগলৈ ব্লাডবিলাক গুচি যায় আৰু তেতিয়া আমি সুস্থ থাকিব পাৰোঁ, শৰীৰটো ভালকৈ চলি থাকিব পাৰোঁ। গতিকে আমাৰ যোগ এইটো এটা প্ৰিভেণ্টিভ মেডিচিন। প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ। সেইকাৰণে এই যোগ অভ্যাসটো কৰাটো নিতান্তই প্ৰয়োজনীয়। যদি আপোনাৰ বেলেগ ধৰণৰ প্ৰব্লেম নাই, আপুনি এনেকৈ বহি লৈ পেলাই যিটো যোগৰ যিবিলাক আসন আছে আমাৰ, এই আসনবিলাকত আপুনি বহিব পাৰে। যোগৰ আসনবিলাক দেখাই আছে। পদ্মাসন। এনেকৈ পদ্মাসনত বহিব পাৰে যদি আপোনাৰ একো প্ৰব্লেম নাই। যদি আপোনাৰ আঁঠুৰ প্ৰব্লেম থাকে বা আপোনাৰ কঁকালৰ শ্লিপ ডিস্ক থাকে, তেতিয়াহ'লে আপুনি এইবিলাক পজিশ্যন ডাক্তৰৰ পৰামৰ্শ লৈহে বহিব পাৰিব, কিন্তু সাধাৰণতে এনেকুৱা নবহাই ভাল। আপুনি সৰুৰ পৰা যদি এই যোগ অভ্যাস কৰে, যোগ অভ্যাস কৰিলে আপোনাৰ যিটো শৰীৰৰ গঠনৰ পৰা আৰম্ভ কৰি শৰীৰৰ যিবিলাক বেমাৰ আজাৰ হৈ থাকে, এইবিলাকৰ পৰা আপুনি ৰক্ষা কৰিব পাৰে। প্ৰথম আপুনি সদায় প্ৰাণায়াম, যিটো প্ৰাণায়াম আছে, প্ৰাণায়ামটো আমাৰ আৰম্ভ কৰিব। প্ৰাণায়াম, মেডিটেশ্যন খুব ইম্পৰ্টেণ্ট। আপুনি যদি ভালকৈ মেডিটেশ্যন কৰে, আমাৰ শৰীৰটো, আমাৰ মন, আমাৰ স্বাস্থ্য গোটেইখিনি আমাৰ ঠিকে থাকে, আমি হেল্থি হৈ থাকিব পাৰোঁ। হেল্থি মিনিংটোৱে আপোনালোকে জানে যে স্বাস্থ্যৱান হ'লে আমাৰ শৰীৰটো ঠিক থাকিব লাগিব, আমাৰ মেণ্টেল হেল্থ ঠিক থাকিব লাগিব, ফিজিকেল হেল্থ ঠিক থাকিব লাগিব, আৰু আমি ছ'চিয়েল কমিউনিকেশ্যনটো ৰক্ষা কৰিব লাগিব। এইটো হৈছে হেল্থি। গতিকে এই গোটেইখিনি আমি যদি ৰক্ষা কৰিব লাগে, তেতিয়া কি হ'ব, আমি গোটেই য়োগাৰ যিটো যোগ অভ্যাস, এই যোগ অভ্যাসটো আমি বহুত আৰ্লি ষ্টেজৰ পৰা আমি কৰিব লাগিব। যদি আমাৰ শৰীৰত বেলেগ বিসংগতি আহি যায়, তেতিয়া আপুনি অকণমান বাধাপ্ৰাপ্ত হ'ব পাৰে, কিন্তু তেতিয়া আপুনি তাক বেলেগ ধৰণে মডিফাই কৰি ল'ব লাগিব। কিন্তু প্ৰাণায়ামটো সকলোৱে কৰিব পাৰে। তাৰপিছত আপুনি মেডিটেশ্যন সকলোৱে কৰিব পাৰে। আপুনি ফ্ল'ৰত বহি পেলাই বা য়োগা মেটত বহি পেলাই নোৱাৰিলেও আপুনি চকীত বহি পেলাই আৰম্ভ কৰিব পাৰে। এইটো আসন কৰিলে আমাৰ বেলেঞ্চিং, বডিৰ বেলেঞ্চিংটো আহে।
এই বেছিক আসনবিলাক যিবিলাক আসন দেখুওৱা হৈছে এই আসনবিলাক কৰিলে আপোনাৰ ব্লাড চাৰ্কুলেশ্যন বাঢ়িব। এইটো কঁকালৰ বিষৰ কাৰণেও আপোনাৰ যদি কঁকালৰ বিষ হৈ থাকে তেনেকুৱা ক্ষেত্ৰতো এইটো আসন কৰিব পাৰিব, কিন্তু ডাক্তৰৰ পৰামৰ্শ লৈ আপুনি কৰাটো ভাল। এনেকুৱা ধৰণৰ বহুত আসন আছে, আপোনালোকক সেই আসন